আজি আমাৰ কাম এভাগ কৰিবলৈ বুলি লোৱা হৈছিলে আৰু সেইটো কাৰণে ৰাতিপুৱাৰ পৰা গধূলিলৈকে একেবাৰে ব্যস্ত হৈ আছিলোঁ আৰু ইমান ব্যস্ততাৰ মাজতো আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। তেতিয়াহ'লে বলকচোন ভিডিঅ'টি একেবাৰে প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ। আজি ৰাতিপুৱা প্ৰায় 5টামান বজাতে উঠিলোঁ আৰু উঠি পেলাই ডাইৰেক্ট আহিছোঁ মুচিবলৈ বুলি দেখিছেনে, আৰু বহুতখিনি মুচিলৈ মানে আৰু ইয়াতে মানে খানা বনোৱা হ'ব, লগতে খাবলৈও বুলিও দিয়া হ'ব, সেইটো কাৰণে ধুনীয়াকৈ গোটেইডোখৰ মুচিবলৈ বুলি লৈছোঁ। আৰু মই অকলে মুচা নাই বাৰু দেই, যিহেতু বহুত বেছি দীঘল, দেখিছে নহয় জেগাডোখৰ, এফালে বাইদেউ আছে, আমি দুজনীয়ে মুচিলোঁ আৰু অকণমান সময়ৰ পাছত ধুনীয়াকৈ মুচিলোঁ আৰু মুচা পাছতে বোলো জেগাডোখৰ আপোনালোকক অকণমান দেখাই দিওঁ। চাওকচোন, এইডোখৰতে মানে খানাও বনোৱা হ'ব, লগতে খাবলৈও দিয়া হ'ব। আৰু এইফালে দেখিছে নহয় হাঁহ চাফা কৰি থকা হৈছে, মানে আজি হাঁহৰ মাংস দিয়া হ'ব সেইটো কাৰণে। আৰু এইফালে দেখিছে নহয় মই আৰু ভণ্টি আমি দুজনীয়ে মানে এয়া পানী ফিল্টাৰ কৰিবলৈ বুলি লৈছোঁ, যিহেতু আমাৰ ইফালে মানে পানীখিনি বহুত বেছি বেয়া, মানে আইৰণ আছে, সেইটো কাৰণে সকলোবিলাক কৰিবৰ কাৰণে ফিল্টাৰ কৰি ল'ব লগা হয়। আৰু ভিতৰত মানে বহুতখিনি ফিল্টাৰ কৰি লৈ তাৰপাছত এয়া বাহিৰতো মানে ফিল্টাৰ কৰিবলৈ বুলি আহিছোঁ, যিহেতু প্ৰয়োজন হৈ থাকে সেইটো কাৰণে। আৰু এইফালে দেখিছে নহয় চবে মানে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে, যিহেতু ঘৰত মানে সৰু সুৰাকৈ কাম এভাগ কৰিবলৈ ল'লেও বহুত বেছি কাম ওলায়, সেইটো কাৰণে চবে নিজৰ নিজৰ কামতে ব্যস্ত হৈ আছে। আৰু আপোনালোকক কি কাম কৰিবলৈ লোৱা হৈছে সেইটো কোৱা হোৱাই নাছিল নহয়। আচলতে মানে দুদিনমান আগতে আমাৰ দাইটিহঁতি শৰণ ল'বলৈ গৈছিলে আৰু শৰণ লোৱাৰ পাছতে মানে আটা কুটুমখিনিক ভাত খোৱাৰ নিয়ম কৰা হয় আৰু সেইখিনিকে মানে আজি কৰিবলৈ বুলি লোৱা হৈছে। তাৰ পাছতে আহি পেলাই একেবাৰে পাকঘৰৰ ভিতৰ পালোহি আৰু আহি পেলাই এয়া দেখিছে নহয় মই মানে চুজি ভাজিবলৈ বুলি লৈছোঁ, যিহেতু ভকতসকলেও আহিব আৰু চাহৰ লগততো কিবা এটা খাব দিব লাগিব, সেইটো কাৰণে মানে এফালে বনাবলৈ বুলি লোৱা হৈছে। মই বাৰু চুজিখিনি ভাজিলোঁ, তাৰপাছতে মানে বাইদেৱে এফালে নাৰিকলখিনি ভাজিবলৈ বুলি লৈছে, দেখিছে নহয়। আৰু যিহেতু বহুত বেছি হিলাই থাকিব লাগে, সেইটো কাৰণে অকণমান ময়ো হিলাই দিলোঁ। আৰু এয়া বাহিৰৰ পৰিৱেশটোও আপোনালোকক অকণমান দেখাই দিছোঁ। এইফালে মানে শাক কুটি থকা হৈছে আৰু এইফালে হাঁহৰ মাংস কাটি থকা হৈছে। আৰু এইফালে ভিতৰত দেখিছে নহয় বাইদেউ আৰু আমি দুজনীয়ে মানে এইফালে চুজি লাৰু বনাবলৈ বুলি লৈছোঁ। আৰু অকণমান সময় পাছতে এয়া চাওকচোন গোটেইখিনি বনাই কমপ্লিটো কৰিলোঁ। আৰু আপোনালোকক যে প্ৰথমতে কৈছিলোঁ ইয়াত খানা বনোৱা হ'ব বুলি, আৰু এইফালে চাওকচোন কাৰিকৰ আহি পালেহি, মানে এতিয়া ইয়াতে ভাত বনাবলৈ বুলি লোৱা হৈছে। আৰু আমিও ঘৰলৈ গৈ পেলাই মানে গা পা ধুই আহিলোঁগৈ আৰু তাৰপাছতে আকৌ দাইটিহঁতৰ ঘৰলৈ বুলি আহিলোঁ। আৰু আহি পেলাই চাওকচোন এইফালে ককাহঁতি মানে আহি পালেহি আৰু এইফালে চাহ দি থকা হৈছিলে আৰু চবকে মানে ভিডিঅ'ত অকণমান দেখাই দিছোঁ। লগতে মানে এইফালে আমিও চাহ খাবলৈ বুলি আহিলোঁ, এইফালে লাল চাহ লগতে বিস্কুট কিবা কিবি আছে আৰু তেনেকৈ আমি খাই ল'লোঁ। আৰু খোৱাৰ পাছতে এইফালে পানী মানে আনিবলৈ বুলি লৈছোঁ, যিহেতু এইফালে খানা বনোৱা হৈছে। আৰু আপোনালোককতো প্ৰথমতে কৈছিলোঁ আমাৰ পানীখিনি মানে বহুত বেছি বেয়া আইৰণ আছে, সেইটো কাৰণে ফিল্টাৰ কৰি কৰি আনিব লগা হয়। আৰু এইফালে মই লৈ আছোঁ মৰম লগা ভণ্টি এজনী, চাওকচোন ইমান বেছি মৰম লগা, তাৰ লগতে মানে অকণমান ধেমালি কৰি আছিলোঁ। আৰু তেনেকৈ মানে কিবা কিবি কৰোঁতে মেলোঁতে পিছবেলাখিনি সময়ত এয়া চাওকচোন এইফালে ভাত হৈয়ে গ'ল আৰু প্ৰথমতে মানে ভকতসকলক খাবলৈ দিয়া হ'ব। আৰু কি কি বনোৱা হৈছে আপোনালোকক অকণমান দেখাই দিছোঁ ওচৰৰ পৰা। আৰু এইফালে ভাত খাবলৈ বুলিও লোৱা হৈছে আৰু সেইটো সময়তে মানে বৰষুণটো দি দিছে নহয়। চাওকচোন ৰাতিপুৱা মানে আগবেলা টাইমত আৰু বতৰটো বহুত বেছি ভালে কৰি আছিলে, কিন্তু এইটো সময়তে মানে বৰষুণটো দি দিছে। অকণমান সময় পাছতে ভকতসকলেও ভাত খাই এটালে, আৰু ভাত খোৱাৰ এটোৱাৰ পাছতে মানে এইফালে গোটেইখিনি আমি চাফা কৰিবলৈ বুলি লৈছোঁ। আৰু গোটেইখিনি চাফা কৰাৰ পাছত এইফালে ঝাৰু মাৰি দিলোঁ, আৰু ঝাৰু কৰাৰ পাছতে মানে গোটেইখিনি চাফা কৰাৰ পাছত এইফালে আকৌ ভাত বাঢ়িবলৈ বুলি লোৱা হৈছে। ভকতসকলে যিহেতু খালেই প্ৰথমতে, তাৰ পাছতে মানে এইবাৰ আইতাহঁতৰ কাৰণে বঢ়া হৈছে আৰু এইফালে ধুনীয়াকৈ ভাত চব্জি দি থকা হৈছে। আৰু তাৰ পাছতে মানে আইতাহঁতি খোৱাৰ পাছতে এইবাৰ মানে আমাৰ পালে, এইফালে আমাৰ কাৰণে এইফালে দি থকা হৈছে আৰু এইফালে আমিও ভাত খাবলৈ বুলি লৈছোঁ। চবেই মানে ভাত খাই হোৱাৰ পাছতে এইফালে চাওকচোন খুৰীহঁতি মানে চৰু বাতি কিবা কিবি ওলাইছিলে নহয়, সেইবিলাক মানে ধুবলৈ বুলি লৈছে। গতিকে মই বোলো অকণমান ভিডিঅ'কে কৰি দিওঁ, সেইটো কাৰণে ভিডিঅ'কে অকণমান কৰি দিলোঁ। আৰু তাৰ পাছতে বোলো ঘৰৰ পৰা এপাক আহোগৈ, সেই বুলি ভাবি ঘৰলৈ আহিবলৈ বুলি ল'লোঁ। আৰু চাওকচোন আন্ধাৰ আন্ধাৰে হ'লগৈ। বাৰু যি কি নহওক আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব।